আমি প্ৰথমতে ডিউটো খুলি লওঁ। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ। বহুত গৰম, একদম ভাবিব নোৱাৰা গৰম, পূৰা ৰ'দ দি আছে একদম। মই দেখাইছোঁ আপোনাৰ চাৰিওফালে আমাৰ মানে ঘৰৰ ওচৰতে নদী আছে, ব্ৰহ্মপুত্ৰ নদী। নদীৰ পাৰতে মই বৰ্তমান আছোঁ। মই আপোনালোকক দৃশ্যটো দেখাই দিছোঁ এবাৰ। তো আজিৰ প্লেনিংটো এনেকুৱা ধৰণৰ। আজি মানে খানা এটা খাম বুলি ভাবিছোঁ সৰুকৈ। খানা মানে ঠিক খানাও নহয়, মানে লগৰ দুজনে মিলি কেনে বিৰিয়ানী বনাম বুলি ভাবিছোঁ। বহুত দিন একো খোৱাও নাই, মানে এনেকুৱা ধৰণৰ খানা হওক বা ফাষ্টফুড টাইপৰ বস্তু একো খাব পোৱা নাই বহুত দিন। তাৰ কাৰণে মানে আজি ভাবিছোঁ অলপ মানে লগৰ তাত গৈ বিৰিয়ানী চিৰিয়ানী খাওঁ আৰু আমি খানাটো মানে গধূলি খাম বুলি ভাবিছোঁ। মানে প্ৰথমতে ভাবিছোঁ দিনতে খাম, কিন্তু দিনত এই ৰ'দত কেনেকৈ বনাম তাকে ভাবি মেলি মানে ভাবিলোঁ যে গধূলি কিবাকৈ হ'লেও খাম। বাকী বজাৰ চজাৰখিনি কৰি ল'ব সি, লগৰটোক মই কৈছোঁ মানে যিখিনি বস্তু লাগে সেইখিনি বস্তু কিনি থৈ দিবৰ কাৰণে। মাছ মাৰিব গৈ আছে। এইকেইদিন মানে নদীত তামাম মাছ, মানে পানী আহিছে ন, পানীৰ লগত মানে পূৰা একদম মাছৰ উজান আহিছে। তাৰ কাৰণে মাছ মৰা মানুহ বহুত নদীত। এই দুটামান মানুহ আহিছে মাছ মাৰিবৰ কাৰণে। যদি চাওঁ মই দেখাব পাৰোঁ, যদি চেষ্টা কৰিম দেখাবৰ কাৰণে। চাই থাকোঁ। এতিয়া বোলে মাছ নামাৰে, আগতে বোলে গা চাহে ধুব বোলে। মই দেখাবৰ কাৰণে আহিলোঁ এই ৰ'দে ৰ'দে, মাছে নামাৰে বোলে। উপায়ো নাই, হেভি ৰ'দ মানে। এই গৰম দিনত কিন্তু নদীত গা ধোৱাৰ মজাটো বহুত বেলেগ। অকণমান টাইম ৰখি দিলোঁ ৰ'দতে, বোলে মাছটো মাৰা আপোনালোকক দেখাবই লাগিব আজি যেনেকৈ নহওক। ঘোকা মাৰি আছে ইয়াতে, আমি ঘোকা বুলি কওঁ, বেলেগ জেগাত কি বুলি কয় নাজানো আৰু। গৰম এই সুন্দৰ। এইকেইদিন মাছ আহিছি না অলপ চলপ? ইমান ৰ'দত এনেকৈ মাছ মৰাটো ধেমালি কথা নহয় কিন্তু। কালি দুনিয়াৰ নিচিলা পাইছে ইয়াতে। ভাগৰো লাগিছে। এই ভাগৰত মাছখন মাৰি থকাটো মানে বহুত, আপোনালোকে নক'ব আৰু মাছখন কিয় এনেকৈ ৰাখিছোঁ। মই মানে নদীৰ পাৰতে আছোঁ, আমাৰ ঘৰৰ ওচৰতে। মানুহ চানুহ নাই ইয়াতে, সেইকাৰণে আৰু মাছখন কোনোবা মানুহ চানুহ আহিলে লগাই দিওঁ। মানুহ চানুহ নাথাকিলে আৰু এনেকৈ লগাই থৈ দিওঁ আৰু আধাতে। এতিয়া ধুনীয়া বতাহ আহিছে ইয়াতে, একদম মজা লাগি গৈছে মানে। জাষ্ট বজাৰ চজাৰ কৰি মেলি মানে আহি পালোঁ ইয়াৰ ঘৰত। বজাৰ মানে আগতে বস্তুখিনি কিনাই আছিল অকণমান, বাকী যিখিনি লগা আছিল লৈ আহিলোঁ। আহি পাই এতিয়া তাক বস্তুখিনি অকণমান যোগাৰ চোগাৰ কৰিব দিছোঁ আৰু। সিয়ে বনাব, কুকাৰতে বনাব বিৰিয়ানী, যিহেতু সি বেছি ভাল বনায় মোতকৈ। তো তাক ৰেডি চেডি কৰিব দিছোঁ। এতিয়া ডাইৰেক্ট বনোৱা তাত লগ পাম, বনোৱাখিনি দেখুৱাম। চকুত জ্বলা গুটি সোমাই অৱস্থা নাই। এই কেৰাহীত তেলটো দিলোঁ প্ৰথমতে বিৰিয়ানীৰ কাৰণে এইখিনি ভাজি থওঁ, ৰোষ্ট কৰি থওঁ অকণমান। পিঁয়াজখিনি হৈ গ'ল, এই পিঁয়াজখিনি কাঢ়ি থৈ দিওঁ। লং পেলাই দিছোঁ, ইলাইচি, আৰু এতিয়া পিঁয়াজখিনি দিলোঁ মাংসৰ কাৰণে। এতিয়া প্ৰথম মাংসখিনি বনাই ল'ম যিহেতু, তাৰ কাৰণে পিঁয়াজখিনি দি আছোঁ। অকণমান ৰেড চিলি পাউডাৰ দি দিব ইয়াতে পিঁয়াজখিনিত, আধা চামুচ হালধি,
তেজপাত দি দিব। এইখিনি ভালকৈ আপোনালোকে ফ্ৰাই কৰি ল'ব। আদা নহৰু পেষ্ট দি দিলোঁ ইয়াতে। লগত জলকীয়াখিনিও একেলগে দি দিব। অকণমান খুন্দি লৈছোঁ মই জলকীয়াখিনি। এতিয়া ভালকৈ ভজা হৈ গৈছে। ইয়াতে আমি মাংসটো এড কৰিম। এড কৰি কিনে ভালকৈ মিলাই ল'ম মাংসটো। এতিয়া আপুনি অকণমান টাইম হাই ফ্লেমত আকৌ ঢাকনিটো লগাই দিব। মানে বিৰিয়ানীৰ মাংসটো গোটেইটো আগতে বনাই নল'লেও হয়, যিহেতু আমি বিৰিয়ানীটো পিছত ভাপত বনোৱাই যাব কুকাৰত আকৌ। আমি এতিয়ালৈকে নিমখ দিয়া নাছিলোঁ, নিমখটো এতিয়া এড কৰিম আমি। লগতে আমি জিৰাও দি দিম একেলগে, নিমখৰ লগতে জিৰাটো দি দিম। এতিয়া আমি ইয়াতে আলু এড কৰি দিম। আলুটো ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ, এইটো বিৰিয়ানীৰ কাৰণে, যিহেতু বিৰিয়ানীত ডাঙৰ ডাঙৰকৈ আলু ৰাখে। ঢাকনিটো লগাই দিয়ক, মিলাই মেলি ভালকৈ। খিচমিচো দিছোঁ আৰু অকণমান পানী এড কৰিম। গৰমৰ কথাটো নকবই আৰু, দেখি গমটো পাইছে। এতিয়া চাউলখিনিৰ বাবে এটা কুকাৰত পানী দিব। চাউল জোখত, আমাৰ হাতত কিমান আছে, আমাৰ আধা কেজি এটা আছে, সেইটোৰ কাৰণে এইখিনি পানী দিছোঁ। আপোনালোকৰ জোখত দি দিব আৰু। পানীখিনিত লোকেল গৰম মছলাৰ পেকেট এটা দি দিব, সেইটো ফ্লেভাৰৰ কাৰণে। আৰু লগত অকণমান নিমখ দি দিব তাত। পানীখিনি অকণমান গৰম হ'লে চাউলটো দি দিব তাত। এতিয়া মাংসটো আমাৰ প্ৰায় হৈছে আৰু 70% মান হৈছে, আৰু বেছি হ'বও নালাগে, গোটেই 100% বনাব নালাগে, এনেকুৱা হ'লে হ'ব। আমাৰ ভাতটো ইয়াতে হৈ গৈছে, আধা ফুটা টাইপৰ হৈ থাকিলে হ'ল ভাতটো। এতিয়া কুকাৰটোত চাৰিওফালে বাটাৰ লগাই ল'লে হ'ল। বাটাৰ এড কৰাৰ পিছত ডাইৰেক্ট মাংসটো এড কৰিম আমি ইয়াতে, যিটো আমাৰ বনাই থোৱা হৈছে অলৰেডি। এতিয়া আমি ইয়াতে আধা হৈ থকা ভাতটো এড কৰিম ইয়াৰ ওপৰত। এই পিঁয়াজটো এড কৰিম, আগতে ভাজি থোৱা পিঁয়াজটো। এইটো দেখাত ধুনীয়া দেখা হৈছে, কেশৰ যেন পায়। এইটো আমি এড কৰি ল'ম। দুখীয়া বিৰিয়ানী। ইয়াতে কাজু বাদামটো দিম, কাজু বাদাম আৰু কিচমিচটো এড কৰিম। ইয়াতে কিচমিচ আৰু কাজু বাদাম, বঢ়িয়া। আমি ওপৰত হোমমেড বিৰিয়ানী মছলা এড কৰিম। অকণমান বাটাৰ এড কৰি দিছোঁ ইয়াতে লগতে, বাটাৰী ফ্লেভাৰটো আহিবৰ কাৰণে। এতিয়া এইখিনি হোৱাৰ পিছত আপোনালোকে ঢাকনটো লগাই দিয়ক। 2 মিনিট হাই ফ্লেমত ৰাখিব, তাৰপিছত 15 মিনিটৰ কাৰণে আমি ল' ফ্লেমত বনাম। 15 মিনিট হৈ গ'ল। এতিয়া আমি গেছটো বন্ধ কৰি দিম, আৰু এনেকৈ আমি আৰু 20 মিনিটছ 15 মিনিটছমান ৰাখি দিম। এয়া ফাইনেলি আমাৰ বিৰিয়ানী বনাই ৰেডি হ'ল। এই বিৰিয়ানী অকণমান ৰাখিছোঁ গ্ৰেভি খাবৰ কাৰণে। কি ধুনীয়া হৈছে। ফাইনেলি বিৰিয়ানী আগত ৰেডি। এতিয়া আমি প্ৰথমতে ডিউটো খুলি লওঁ। বঢ়িয়া।
এতিয়া আপোনালোকক টেষ্ট কৰি কিনে কৈছোঁ কেনেকৈ হৈছে। অকণমান গ্ৰেভি লৈ লওঁ। বঢ়িয়া, একদম মানে মজা মজা ভাই, মজা। মাংসটো কি ধুনীয়াকৈ সিজি গৈছে, একদম মজাকৈ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ঘৰতে, একদম ইজি মেথড, একো এক্সট্ৰা বস্তু দিয়া নাই। চ' খাওক আপোনালোকে। বঢ়িয়া, বহুত দিনৰ মূৰত বহুত ভাল লাগিছে মানে। ফাইনেলি বিৰিয়ানী চিৰিয়ানী খালোঁ, একদম মজা লাগিল, বহুত টেষ্টি বনাইছে। মোৰে লগৰ মোৰ ভাই হিৰক, ই কেমেৰাৰ আগত আহিব লাজ কৰে, তথাপিও হিৰক। ইয়াৰো এটা মিউজিকেল চেনেল এটা আছে, সেইটোত মই লিংকটো দি দিম মোৰ ডিছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব। বাকী বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা বটনটো দবাই দিব। তেতিয়ালৈকে be safe. Till then, bye bye. Mwah.